গুড মৰ্ণিং। তো আপোনালোকৰ লগত অলপ কথা আছিলে, কিন্তু এতিয়া অফিচৰ সময় হৈ গৈছে, লেটো হৈছে অলপ। তো অফিচত যাওঁ, অফিচৰ পৰা আহি কথা পাতি আছোঁ। আপোনালোকে কথা নাযাব, ইয়াতে থাকিব দেই, মই যাম আৰু আহিম, ইয়াতে থাকিব দেই। অফিচৰ পৰা আহি পালোঁ, এতিয়া 4:30 বাজিছে আৰু বহুত ভাগৰ লাগিছে। তো মই কাপোৰটো চেঞ্জ কৰি কৈ আছোঁ। এতিয়া কৈ আছোঁ কি ক'বলগীয়া কথা আছিলে। কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ, গা ধুই ল'লোঁ। তো কথাটো হ'ল যে তো ফাইনেলি হাম 2 से 3 हो गए हैं। তো বহুত হেপী ফিল কৰি আছোঁ, বহুত ভাল লাগি আছে। তো এতিয়া ফেমিলি ডাঙৰ হ'ল, তো অলপ এতিয়া ৰেছপনচিবিলিটি অলপ বাঢ়ি গ'ল। আগতকৈ এতিয়া অলপ বেছি কষ্ট কৰিব লাগিব। এক ছেকেণ্ড, আপোনালোকে 2 से 3 বেলেগ ভাবা নাইতো? মই কৈ দিছোঁ, 2 से 3 মানে হৈছে 2টা ডিজিটৰ পৰা 3টা ডিজিট ছাবস্ক্ৰাইবাৰ হ'ল মোৰ। 98 আছিলে, 100 ছাবস্ক্ৰাইবাৰ হ'ল। সেইটোৱে, বেলেগ ভাবি নল'ব দেই, এতিয়া বহুত কমাই আছে। আৰু এই 100 ছাবস্ক্ৰাইবাৰ হোৱাৰ এটা সৰু কাহিনী আছে, তো কাহিনীটো অলপ শুনি লওক। এনেকুৱা নহয়, অলপ বেলেগ ষ্টাইলত। শাকিল, তই কি ক 10 দিনত না 10টা ভিডিঅ' বনাচোন, পাৰিবি? 10 দিনত 10টা? মানে 10 দিনত যদি 10টা ভিডিঅ' বনা না, তোৰ কিন্তু বেয়া গ্ৰথ হ'ব। এতিয়া ছাবস্ক্ৰাইবাৰ কিমান আছে? বৰ্তমান 65 ছাবস্ক্ৰাইবাৰ হৈ আছে। 65? 65। চা, 10 দিনত যদি 100 যদি হৈ যায়, তেতিয়া ভাবিবি যে এইটো ছাকচেছফুল এক্সপেৰিমেণ্ট। কৰি থাকা, একো নহয়। পাৰিবি? 10 দিনত 10টা পাৰো নে নাই ট্ৰাই কৰোঁ। যদি 10 দিনত 10টা, যদি এদিন বা দুদিন দিব পাৰোঁ, সেনেকুৱাও যদি কৰিব পাৰোঁ কৰোঁ, নে কি কোৱা? অ'কে দে, ঠিক আছে দে। শুনিলে কাহিনীটো, তো এনেকুৱা ধৰণত মই কৰিছিলোঁ। তো তেতিয়া মই 10 দিনত 10টা ভিডিঅ' দিব পৰা নাই, কিন্তু মই 25 ডেইজত 10টা ভিডিঅ' দিছোঁ। তাৰপিছত মোৰ 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট। এতিয়াৰ পৰা মই আৰু বেষ্ট ভিডিঅ', বেষ্ট কণ্টেণ্ট দিব ট্ৰাই কৰিম এই চেনেলটোৰ ওপৰত। তো এই ভিডিঅ'টোৰ লাইক এম হ'ল 30। তো 30 লাইক এম কমপ্লিট কৰি দিয়ক, মোক বহুত ভাল লাগিব। মই আৰু মটিভেট পাই যাম আৰু ভিডিঅ' বনোৱাৰ কাৰণে। তো মোৰ চেনেলত আৰু ভিডিঅ'ছ আছে, সেইবোৰ চাই লওক। যে সেইবোৰ চাই ভাল লাগে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব পাৰে, ন' ইছ্যু। ভিডিঅ' চাবৰ বাবে বহুত বহুত ধন্যবাদ, বাই।